নমস্কাৰ বন্ধু বান্ধৱীসকল। জীৱন সংগ্ৰাম বুলিলে কি বুজিবা? যিজন মানুহে নিজৰ পেটত ভোক ৰাখি আনলৈ নিজৰ ভাতৰ কাঁহীখন পঠিয়াই দিয়ে বা আগুৱাই দিয়ে। দেখিছেনে বাৰু? চাওকচোন, এই ভৰ দুপৰীয়াখন এই ওপৰৰ এই লাইটৰ পোষ্টটোৰ ওপৰত প্ৰায় 20-25 ফুট ওপৰত কোনো ছাপৰ্ট নোহোৱাকৈ কেনেকৈ কাম কৰি আছে। দেখিবলৈ নিচেই সহজ লাগিছে, কিন্তু এয়াই হ'ল জীৱন যুঁজৰ সংগ্ৰাম। দেখিছেনে বাৰু? চাওকচোন, কিমান এটা বিপদজনক কাম কৰি আছে। গতিকে চাওকচোন, জীৱনৰ কাৰণে কিমান যুঁজিবলগীয়া হৈছে। গতিকে এই ভিডিঅ'টো যদি কোনোবা APDCL মানুহে দেখিছে, এখেতলোকক অকণমান ছাপৰ্টৰ ব্যৱস্থা কৰক, অকণমান প্ৰটেকশ্যন দিয়ক। কিয়নো মানুহৰ ভৰি বা অকস্মাতে পিছল খাবলৈ হ'লে কি হ'ব বাৰু। গতিকে আপোনালোকে কওকচোন বাৰু, কিমান এটা বিপদ সংকট কাম কৰি আছে। গতিকে তেখেতলোককো অকণমান ছাপৰ্টৰ প্ৰয়োজন। তেখেতলোকেও এটা ফেমিলি আছে, তেখেতলোকেও এটা পৰিয়াল আছে। পৰিয়ালটোৰ কাৰণে হয়তো ইমানখিনি বিপদৰ কাম কৰিবলগীয়া হৈছে। হয়, তেখেতলোকে তাত কাম কৰিব পাৰে, কাৰোবাৰ হয়তো তেনেকুৱা কাম কৰাৰ চাকৰি আছে, কিন্তু তেখেতলোকক সমপৰিমাণে তেখেতলোকৰ বিপদৰ পৰা মুক্ত হ'ব পৰাকৈ আজিকালি যথেষ্ট অত্যাধুনিক প্ৰযুক্তিবিদ্যা আছে, যাতে তেখেতলোকৰ একো অনিষ্ট নোহোৱাকৈ এইবিলাক কাম কৰিব পাৰে। গতিকে আপোনালোকৰ মতামত আগবঢ়াওকচোন, যাতে কাইলৈ তেখেতলোকৰ ওপৰত থকা অৱস্থাত কিবা এটা মূৰ চুৰ ঘূৰাই বা কিবা এটা হ'লেও যাতে তেখেতে তাতে অকণমান ছেফটিকৈ ৰাখিব পাৰে, নহয় জানো? কিবা এটা অঘটন ঘটাৰ পিছত পৰিয়ালটোলৈ কিবা এটা সাহাৰ্য আগবঢ়ালে কি হ'ব? গতিকে কথাষাৰ মন কৰিবলগীয়া। গতিকে আপোনালোকৰ মতামত বাবে মই ভিডিঅ'টো আগবঢ়ালোঁ। জয় অসম।